তাইৰ বয়স মাত্ৰ 14 বছৰ। যৌৱনৰ প্ৰথমটো খোজতে তাই উজুতি খালে আৰু এনেকৈ উজুতি খালে 5 মহীয়া গৰ্ভৱতী হৈ হস্পিটেলৰ বিচনাত ছটবটাই শেষ নিশ্বাস ত্যাগ কৰিলে। আচলতে ঘটনাটো কি হৈছিল সবিশেষ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ঘটনাটো হৈছে অসমৰ মৰিগাঁও জিলাৰ জালুগুটি অঞ্চলৰ। এগৰাকী 14 বছৰীয়া কিশোৰী নাচি বাগি খেলি আছিল। এনেতে তাইৰ জীৱনলৈ আহিল প্ৰথমটো প্ৰেমৰ প্ৰস্তাৱ। একেখন গাঁৱৰে হিফজুৰ ৰহমান নামৰ ল'ৰা এজনে তাইক ভাল পাওঁ বুলি ক'লে। তাই প্ৰেম কি নাজানে, তাই কিন্তু চিনেমা টিভি চিৰিয়েল চাই হয়তো দুটা এটা শব্দ জানিছিল আৰু চিনেমাত কোৱাৰ নিচিনাকৈ তাইও তাক ভাল পাওঁ বুলি ক'লে। তাৰ পিছত দুসঘনাই লগ হ'ব ধৰিলে, কথা পাতিবলৈ ধৰিলে। এনেকৈ এমাহ পাৰ হ'ল। সি তাইক এনেকুৱা মৰম লগা কথা ক'বলৈ ধৰিলে যে তাই তাৰ লগত কথা নপতাকৈ থাকিবই নোৱাৰা হ'ল। তাৰপিছত সি তাইক এটা সৰু নকিয়া মোবাইল দিলে। মোবাইলটো তাই ঘৰৰ মানুহে নেদেখাকৈ চিক্ৰেটকৈ ৰাখিছিল। ৰাতি সকলোৰে টোপনি যোৱাৰ পিছত তাৰ লগত মেছেজত বিজি আছিল। লাহে লাহে তাই এনেকুৱা পৰ্যায়লৈ গ'ল যে সি যি কয় তাই সকলো কথাই শুনে। 2024 চনৰ জুলাই মাহত তাইৰ স্কুল গৰমৰ বন্ধ দিছিল। সেই বন্ধত তাই নলবাৰীত থকা বায়েকৰ ঘৰলৈ ফুৰিব আহিছিল। দুয়োৰে মেছেজত কথা বতৰা চলি আছিল। হঠাৎ সি ক'লে যে মই তোমাক ইমান দিন নেদেখাকৈ থাকিব নোৱাৰো, গতিকে মই তোমাক লগ কৰিব গৈ আছো। এনেকৈ কৈ সি ট্ৰেইনেৰে নলবাৰীলৈ আহিল আৰু দুয়ো নলবাৰীৰ এখন ধাবাত লগ হোৱাৰ সিদ্ধান্ত কৰিলে। ধাবাত সি তাইক বহুত জোৰকৈ সাৱটি ধৰিছিল আৰু তাই আৱেগিক হৈ কান্দি দিছিল। এনেকৈ তাই আৱেগিক হোৱাৰ সুবিধা লৈ সি তাইৰ লগত ফিজিকেল কৰিছিল। ফিজিকেল কৰিলে যে তাই গৰ্ভৱতী হ'ব সেইবোৰ ভবাৰ তাইৰ বয়সে হোৱা নাছিল। তাৰপিছত সি ঘৰলৈ আহিল। দুদিন পিছত তাইও ঘৰলৈ আহিল। আগৰ দৰে সিহঁতৰ নৰ্মেল লাইফ চলি থাকিল। 2 মাহ পিছত তাইৰ সাধাৰণ গা বেয়া লগা বমি ভাৱ আহিছিল যদিও তাই আওকাণ কৰি গেষ্ট্ৰিকৰ ঔষধ খাই আছিল। এনেকৈ 5 মাহ যোৱাৰ পিছত তাই আৰু অধিক দুৰ্বল হৈ আহিছিল। তেতিয়া তাই ঘৰৰ মানুহক কৈছিল যে মোৰ গাটো বহুত বেয়া লাগি থাকে। মাকে তাইক ডক্টৰ তালৈ লৈ গৈছিল। ডক্টৰক তাই 4 মাহ মাহেকীয়া নোহোৱাৰ কথা কৈছিল। ডক্টৰে তাইক প্ৰেগনেন্সি টেষ্ট কৰাইছিল আৰু পজিটিভ পাইছিল। মাকে বহুত আচৰিত হৈছিল আৰু তাইক ঘৰলৈ লৈ আহি সকলো কথা সুধিছিল। তাই মাকক প্ৰথমতে ক'ব বিচৰা নাছিল যদিও মাকে দম দিয়াত সকলো কথা খুলি গৈছিল। লগে লগে মাকে ল'ৰাজনৰ বায়েকৰ লগত কণ্টেক্ট কৰিছিল। ল'ৰাজনৰ বায়েক আছিল হস্পিটেলৰ নাৰ্ছ। মাকে বায়েকক গৰ্ভপাত কৰিবলৈ কৈছিল, কিন্তু বায়েকে কৈছিল 5 মাহ পাৰ হৈছে যেতিয়া গৰ্ভপাত কৰাৰ সময় নাই। সিহঁতক মনে মনে বিয়া পাতি দিয়া, নহ'লে মনে মনে ডেলিভাৰী কৰালে হ'ল। কিন্তু তাইৰ মাকে সেইটো বিচৰা নাছিল কাৰণ তাইৰ বয়স আছিল মাত্ৰ 14 বছৰ। তেতিয়া ল'ৰাজনৰ বায়েকে নগাঁৱত থকা ডক্টৰৰ লগত কথা পাতিলে। বহুকেইজন ডক্টৰে নোৱাৰো বুলি ক'লে। অৱশেষত নগাঁও চহৰত শিৱনগৰত থকা প্ৰগতি মেটাৰনিটিৰ ডক্টৰ গোলাপ চন্দ্ৰ দত্তৰ ব্যক্তিগত চেম্বাৰত তাই গৰ্ভপাত কৰাবলৈ লৈ আহিলে আৰু ডক্টৰে ইয়াৰ বাবে 15,000 টকা আগধন হিচাপে লৈছিল, যিটো ছোৱালীজনীৰ মাকে ধাৰ কৰি আনিছিল। গৰ্ভপাত কৰাৰ কিছু সময় পিছত তাইৰ বডিত তেজ আৰু অক্সিজেন কমি গৈছিল। লাহে লাহে তাই হেতা পৰি গৈছিল আৰু অচেতন হৈ পৰিছিল। লগে লগে ডক্টৰজনে নিজৰ গাড়ীৰে নগাঁৱত থকা এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ লৈ গৈছিল। কিন্তু বহুত চেষ্টা কৰিও তাইৰ জীৱন বচাব নোৱাৰিলে। তাইৰ ঘৰৰ মানুহে ল'ৰাজনৰ ওপৰত, ডক্টৰজনৰ ওপৰত আৰু ল'ৰাজনৰ ঘৰৰ মানুহৰ ওপৰত থানাত এজাহাৰ দাখিল কৰাত পুলিচে ল'ৰাজনৰ বায়েকক আটক কৰে। কিন্তু ডক্টৰজনক এতিয়ালৈ বিচাৰি পোৱা নাই। শেষত মই এইটোৱে ক'ব বিচাৰোঁ, তোমালোকে আগতে ভালদৰে পঢ়ি শুনি নিজৰ জীৱনটো গঢ়ি লোৱা। ভাল পোৱাৰ প্ৰতি আগবাঢ়ি নিজৰ জীৱনটো অকালতে বৰবাদ নকৰিবা। যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল লাগিছে, আপোনালোকে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত আপোনালোকৰ মতামত ব্যক্ত কৰিব।